এক নম্বৰ হাথৰটো হৈছে সেইটো কি বস্তু হয় যিটো আমি খাবলৈ কিনো কিন্তু তাক নেখাওঁ। ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে চামুচ। ২ নম্বৰ হাথৰটো হৈছে আপোনাৰ এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে। সেইটো কি হয় বাৰু? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে আপোনাৰ নামটো। ৩ নম্বৰৰ হাথৰটো হৈছে এখন ঘৰত এজন বোবা মানুহ, এজন অন্ধ আৰু এজন লেঙেৰা মানুহ আছিল। এতিয়া কোৱাচোন ঘৰত থকা আটাখিনি পিচিবলৈ মিললৈ কোনে যাব? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে আটা পিচিবলৈ কোনোবা যায় নেকি? নাযায়। সেইকাৰণে কোনেও নেযাব। ৪ নম্বৰৰ হাথৰটো হৈছে ইয়াৰ যিমানেই বেছি হ'ব সিমানেই কম দেখা পাব। ই কি হয় বাৰু? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে এন্ধাৰ। ৫ নম্বৰৰ হাথৰটো আছে চহৰ আছে কিন্তু ঘৰ নাই, অৰণ্য আছে কিন্তু গছ নাই, নদী আছে কিন্তু পানী নাই। ই কি হয় বাৰু? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে মানচিত্ৰ। ৬ নম্বৰৰ হাথৰটো হৈছে ওপৰত দিয়ে তললৈ যায় তাকে উলিয়াই মানুহে খায়। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে পানী ফিল্টাৰ। আপুনি আমাৰ হাথৰবিলাক ভাল পাইছেনে? যদি পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই।